সুনিতা পাটৰ বৰ্তমান সময়ৰ তেনে চিনাকি নাম এগৰাকী সহজ সৰল গাঁৱলীয়া মহিলা সামাজিক মাধ্যমত এদিনতে হৈ পৰিছিল সকলোৰে চিনাকি সঁচাকৈয়ে এক সুন্দৰ কণ্ঠৰ অধিকাৰী সুনিতা পাটৰ সংগীতৰ কুণ্ডত কাটি ধুই মাজি লোৱাৰ পিছত তথাকথিত হস্তীয়া জনপ্ৰিয়তাৰে প্ৰতিভা অবিহনে দবদবাব খোজা আসাম সংস্কৃতিৰ ভণ্ড পূজাৰীৰ তুলনাত তেওঁ অনেক গুণৰ অধিকাৰী নিজৰ প্ৰতিভা সুপ্ত হৈ ৰৈ যোৱাৰ পাছতো তেওঁ অকণো আক্ষেপ কৰা নাই দুই সন্তানক কোচত লৈ সংসাৰৰ নৈত বৈ গৈছে সঁচাকৈয়ে এক সুন্দৰ কণ্ঠৰ অধিকাৰী তেওঁ বোকাত পদুম ফুলিলে বুলি কোৱা কথাটি যেন সঁচা হৈছে সুনিতা পাটৰে তাকেই জ্বলন্ত উদাহৰণ দিছে সুৰ তাল লয়ৰ প্ৰতি একোকে নাজানো বুলি অকপট স্বীকাৰোক্তি সুনিতা পাটৰৰ তেওঁ যে ভণ্ড তপস্বী নহয় তাকেই প্ৰকাশ পাইছে তেওঁৰ ভাৱ ভংগীমাত ভৱিষ্যতলৈ এগৰাকী সুন্দৰ শিল্পী হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰক প্ৰকৃত মঞ্চ এখন পাওক ধনৰ অভাৱত প্ৰতিভা লুকাই থকা হাজাৰগৰাকী সুনিতা পাটৰৰ বাবে তেওঁ হৈ পৰক আদৰ্শ